হাই ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো চাগে ঘৰতে আছে কাৰণ আজিৰ পৰাটো লকডাউন। আজিৰ পৰা 31 তাৰিখলৈকে গতিকে সকলো চাগে ঘৰতে আছে। ঘৰতে থাকক কাৰণ ওলাই যাবতো নোৱাৰে যদি অত্যন্ত দৰকাৰী কাম নাথাকে। মই বাৰু ঘৰতে আছোঁ। আজি বহুত দৰকাৰী কাম থাকিলেতো যাব লাগিব বাৰু। এতিয়া লকডাউন কি বস্তু, লকডাউনৰ বাবে আমি কি কি মানি চলিব লাগিব, সেইটো হ'ল ডাঙৰ কথা। বহুতেই ভাবিছে চাগে লকডাউন হ'লে গোটেই বন্ধ হৈ যাব, আমি কি খাম কি নাখাম, সেইটো কথা নহয়। সকলো অত্যাৱশ্যকীয় বস্তু যেনেকুৱা গেলামালৰ দোকান, ATM, আপোনাৰ পেট্ৰল পাম্প, পানী যোগান আঁচনি, জৰুৰীকালীন ব্যৱস্থা, এইবোৰ সকলো খোলা থাকিব। গাড়ী মটৰ বন্ধ থাকিব, কিন্তু বিশেষ বহুত ইমাৰ্জেঞ্চি কাম থাকিলে যাব পাৰিব ওলাই। সেইটো কাৰণে কোনো চিন্তা কৰিব লগা প্ৰয়োজন নাই। গতিকে এয়াই আৰু, যদি কোনো কাম নাথাকে, বহুত দৰকাৰী কাম নাথাকে, তেতিয়াহ'লে বাৰু বাহিৰত ওলাই যাব নালাগে। কিন্তু দৰকাৰী কাম নাথাকিলে বাহিৰত ওলাই গ'লে মানে কি হ'ব, 6 মাহৰ পৰা 2 বছৰ পৰ্যন্ত জেল যাবলগীয়া হ'ব পাৰে। গতিকে সকলো ঘৰতে থাকক, সজাগ হওক। সকলো সজাগ হ'লেই আমাৰ অসমত চাগে এইটো নহ'ব। কৰোণা ভাইৰাছৰ আক্ৰান্ত এতিয়ালৈ হোৱা নাই, আগলৈ নহওক বুলি তাৰে আমি কামনা কৰোঁ। সকলোৱে ভগৱানৰ ওচৰত তাকে আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আৰু অসমত নহয় এইটো ভাইৰাছটো। যদি আপোনালোকৰ কোনোবা ঘৰৰ মানুহ বাহিৰৰ পৰা আহিছে, বেংগলোৰ বা মহাৰাষ্ট্ৰ, কেৰেলা, এইবোৰ বাহিৰৰ পৰা আহিছে, গতিকে তেওঁলোকক চেফটি থাকিবলৈ দিয়ক, এক্সট্ৰাকৈ থাকিবলৈ দিয়ক। 14 দিনলৈ ঘৰৰ বাহিৰত ওলাব নিদিব। এইবোৰেই মানে আমাৰ চৰকাৰেতো ভালেই কৰি গৈছে। চৰকাৰে যিখিনি উপদেশ দিছে ভাল উপদেশ দিছে, গতিকে আমি কেৱল মানি চলিব লাগে। সকলোৱে মানুহ আহকচোন বাৰু, কিজানি আমি আমাৰ অসমখন কিজানি পৰিত্ৰাণ পাওঁৱেই আমি। গতিকে সকলোৱে মানি চলোঁ। এয়াই আৰু, ভিডিঅ'টো বহুত দীঘল নকৰোঁ। সকলোৱেই আমি লকডাউনৰ নিয়মখিনি মানি চলোঁ। ময়ো মানো, আপুনিও মানক, সকলোকে কোনোবাই নাজানে বুজাই দিয়ক। এয়াই আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম। বিশ্বজুৰি মহামাৰীয়ে কলিজাক পাই, কৰোনা ভাইৰাছৰ পৰা সাৱধান ভাই, কৰোনা ভাইৰাছৰ পৰা সাৱধান ভাই।